হেল্ল' বন্ধুসকল, কি খবৰ? সকলো ভালে আছেনে? জ্যেষ্ঠসকলক নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো ঘৰত ক'লে বোলে চব্জি একোৱেই নাই, বোলে বজাৰৰ পৰা আহিবি যায়। আৰু আমাৰ ইয়াতে আজি সপ্তাহিক এখন বজাৰ বহে বৃহস্পতিবাৰ দিনটোত, আৰু এই বজাৰখনত দূৰ দূৰণিৰ পৰা শাক পাচলি বেপাৰীসকল আহে আৰু ভাল শাক পাচলি আনে। সেইটোকে ময়ো এই বজাৰখনলৈ আহি ভাল পাওঁ আৰু আহি গ'লোঁ মই এই বজাৰখনত। তো আহি পাই দেখি পালোঁ যে এইফালে গোটা কটা ৰঙালাও, এইফালে কবি, ফুলকবি, বেঙেনা, তিয়ঁহ, এইফালে দাদাজনে চাগে বিলাহীবোৰ লেতেৰা হোৱাৰ বাবে মুচি আছিলে। আৰু দেখিলোঁ জিকা, আৰু পিতাই মোৰ লগত আহিছিলে। তো পিতাই ক'লে বোলে জিকাকে অলপ লৈ লওঁ ৰ। আৰু জিকা আৰু মাছৰ জোল খাই কাৰ ভাল লাগে আপোনালোকে জনাবচোন। জিকাকেইটা ধুনীয়াকৈ বাচি মেলি দাদাজনে জোখমাখ কৰি দিছে, আৰু জোখমাখ কৰি মেলি ধুনীয়াকৈ। তো ময়ো অলপ আগলৈ আহিছোঁ যাতে বজাৰখন আপোনালোকক অলপমান দেখাব পাৰোঁ। দুপৰীয়া সময়ত অহাৰ বাবে ভিৰ ভাৰ বহুত কম আছিলে, কিন্তু যথেষ্ট ভিৰ ভাৰ হয় ৰাতিপুৱা আৰু আবেলি গধূলি সময়ত। এই বজাৰখনত বহুত ভিৰ ভাৰ হয়, কাৰণ এই বজাৰখন যিহেতু অলপমান কম দামতো বস্তুবিলাক পোৱা যায়। এইফালে ফল মূল বেপাৰীসকলেও আহে। তো এইফালে আপেল, আঙুৰ, বগৰী, এইফালে গুড়, চিৰাও আনিছে। এই বজাৰখনত কাঠৰ পৰা আৰম্ভ কৰি কাপোৰ কানি বেপাৰীসকলো আহে, কিন্তু আজি মোৰ এফালে হঠাৎ যাবলগীয়া হোৱাৰ বাবে বৰ ভিডিঅ'টো বেছি দীঘল কৰিব নোৱাৰিলোঁ। বেলেগ দিনাখন আপোনালোকৰ বাবে গোটেই বজাৰখনৰ এটা ভিডিঅ' আগবঢ়াম, আৰু আপোনালোকে চাই জনাবচোন এই বজাৰখন ক'ত হয়। বাৰু এই ভিডিঅ'টো চাই কিনে আপোনালোকে গম পাইছেনে বজাৰখন ক'ৰ হয়, আৰু সাপ্তাহিক বজাৰ সপ্তাহৰ বৃহস্পতিবাৰ দিনটোতে কোন কোন ঠাইত বজাৰ বহে, আৰু কি কি বাৰত কি কি সপ্তাহতো বজাৰ বহে, আপোনালোকে প্লিজ কমেণ্টত জনাবচোন। আৰু মোৰ ভিডিঅ'বিলাক চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। মই ঘৰ আহি পাই গ'লোঁ। এইফালে বস্তুবোৰ নমাইছোঁ, যিহেতু জিকা, গাজৰ, আলু, পিঁয়াজ, আৰু এইফালে কিবা কিবি মছলা চছলা লৈ ল'লোঁ। এইফালে ৰঙালাও খাই যিহেতু মই ভাল পাওঁ, তো ৰঙালাও এটা লৈ ল'লোঁ। তো আজিলৈ ধন্যবাদ।